Hello everyone. আজি আমি যাব গৈ আছো ৰাখ চাবৰ কাৰণে আৰু ৰাখ চাম আজি শেষ হ'বয়ে অহা শনিবাৰে শেষ হ'ব সেই কাৰণে ভাবিলো কাহতে ৰাখ আৰু ৰাখখন নাচালেতো বেয়া লাগিব সেই কাৰণে ৰাখ চাব যাও আৰু পাৰিলে আপোনালোকক দেখুৱাই আছো ঠিক আছে আৰু এনেকুৱা কৰি যাবৰ কাৰণে উলালো আৰু সকলোকে স্বাগতম জনাইছো ষ্টাইলি তুলিকা মিডল চেনেলটোলৈ আশা কৰিছো ভিডিঅখিনি আপোনালোকে সম্পূৰ্ণ কৰি চাব আৰু চাই কিনে ভালে পাব এতিয়া আমি গৈ আছো ৰাখ চাবৰ কাৰণে ইয়া চাও আমাৰ ইয়া বৌ আৰু আমাৰ গুড্ডু আৰু বৰ মায়ে কেইজনী আহি কেইদিনমান আগতে যি এটা ভিডিঅ' দিছিলো উৎসৱৰ ভিডিঅ' এয়া উৎসৱ খোলা আহি পালো ৰ'দ দি আছে ভালদৰে দেখা পোৱা আৰু আমাৰ গুণগুণ আৰু মিষ্টাৰে গৈছে তামোল আনিবৰ কাৰণে তামোলটো খাই ভালে পাওঁ সেইকাৰণে তামোল আনিব পঠাইছোঁ বেয়া লাগিছে আহি সেইকাৰণে গৈ পাই কেনে দেখুৱাই আছোঁ বাটতে আৰু ভিডিঅ' নকৰোঁ সেই বুলিয়ে ভাবিছোঁ ভালদৰে যাই পাওঁ আৰু পাৰি ভিডিঅ' কৰিম তাত আৰু অকণমান ক্লিপ দেখুৱাম আৰু পাৰিলে এয়া আহি থাকোঁতে আমাৰ 10 বজীয়া উৎপাত কৰি আছে খোৱাৰ কাৰণে মানে ব্যস্ত আৰু খোৱাৰ কাৰণে আৰু এতিয়া নলবাৰী আহি পোৱাৰ পিছত এয়া বস্তু চোৱাত ব্যস্ত আমিবোৰ আৰু এনেকুৱা কৰি ৰাস্তাই বস্তু চাই গৈ আছোঁ এয়া চাওঁ আমি গোটেইবোৰে এনেকুৱা কৰি গৈ আছোঁ আৰু নতুন কৰি এয়া ব্ৰিজ বনাইছে বাপৰে ব্ৰিজ লেতেৰা হৈ গ'লে আৰু এয়া আমি ভিতৰৰ পিনে যাবৰ কাৰণে গৈ আছোঁ আৰু এতিয়া মন্দিৰত সোমালোঁ আমি য'ত শান্তি লোৱা হয় আৰু মহিলাৰ পিনে মহিলা পুৰুষৰ পিনে পুৰুষ এইটো কাম পিছে বহুত ভাল কৰে আৰু এয়া শান্তি লৈ ল'লোঁ আৰু এতিয়া মূৰ্তি চাই গৈ আছোঁ মূৰ্তি চোৱা হৈ গ'ল
গুণগুণে কি ধুনু ধুনু ষ্টিকাৰ লৈছে মোৰ বেটাও ল'বা নেকি ল'বা এইটো ল'বা নেকি কি মিছা মাছ ৰেতে মিছা মাছ আছে কেকৰা গাহৰি ইয়া অকণমান আগতে দেখুৱাইলোঁ মানে গাহৰি পুৰা খাম আজি খাই লওঁ সেইখিনি এয়া গাহৰি পুৰা দিলে আমি খাব ল'লোঁ আমাৰ গুড্ডু আঙুলি খাই আছে আৰু এয়া গাহৰি দি দিলে মিষ্টাৰে খাই আছে এইপিনে বৌহঁতে খাই আছে কেনে লাগছে সোৱাদ লাগছে না ময়ো খাই লওঁ ভালে লাগিছে সোৱাদ আছে মজা বনাইছে আৰু এতিয়া লাহে লাহে গধূলি হৈ গ'ল লাইটবিলাক দি দিলে এতিয়া ভাল লাগিছে আৰু মানুহ চাওক না ইমান মানুহ হৈ গ'ল দুপৰীয়া সময়ত মানুহেই নাছিল আমি যিহেতু দুপৰীয়া আহি গ'লোঁ আৰু এতিয়া ইয়া অহাই আহি আছে যোৱাই গৈ আছে আমি বৰ পিছে ঘৰৰ পিনে গৈ আছোঁ আৰু মানুহবোৰৰ মূৰকেইটাহে দেখিছোঁ ক'লা ক'লা বাপৰে ইমানেই মানুহ হৈ গ'ল এইখিনি সময়ত আৰু গধূলি সময়ত আৰু ইয়াত ট্ৰেইন আহি গ'ল আৰু এতিয়া আমি এইখিনিতে ৰৈ আছোঁ ট্ৰেইন যোৱালৈকে বাট চাই আছোঁ আৰু মানুহবিলাক চাওকচোন পিছে ব্ৰিজৰ তলত আছোঁ নিউ ব্ৰিজৰ তলত আৰু অহাবাৰ পিছে ইমান মানুহ নহয় কাৰণ ওপৰৰ পিনে ব্ৰিজেদি যাব পামনে আমিবোৰ সেইকাৰণে অহাবাৰ ইমান মানুহ নহয় পিছে এইবাৰে লাষ্ট ইমান ভিৰ আৰু গুণগুণক চাওক না গুণগুণে আছে দেউতাকৰ কান্ধৰ ওপৰত আৰু আমাৰ মিষ্টাৰৰ অৱস্থা চাওক এয়া জোতা হাতত লৈ ল'লে ঘৰত গৈ আছোঁ বাপৰে কিমান ৰাতি হৈ গ'ল 7টা বাজিল 7টা বাজিল 7টা 8 হৈছে 2টা বজাত আহিছোঁ নেকি আমি না 2টা নবজাতে আহিলোঁ বাপৰে গৈ পাই লগ পাই আছোঁ দেই এতিয়া যাই লওঁ আৰু হোটেল আহিছোঁ হোটেল
হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট দিন, মানে যোৱাকালি ভিডিঅ'খিনি সামৰিব নহ'ল। আহোঁতে বহুত ৰাতিয়ে হৈ গ'ল। ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ'খিনি সামৰি থ'ব নহ'ল। জানেই সৰু ল'ৰা ছোৱালী থকাবিলাকে মানে গুড্ডুৱে শুই গ'ল। তাৰপিছত আহোঁতে ৰাতি হ'ল, 9:30মান বাজি গ'ল। আপোনালোকে বাৰু মোৰ চুলিখিনিৰ কথা মন কৰে নেকি? চুলিখিনিৰ কথা প্লিজ মন নকৰিব, কাৰণ চুচিলেও ফনিয়াই দিলেও চুলিখিনি এনেকুৱাই হৈ থাকে। কাৰণ মোৰ চুলিখিনি গৈছে, ইমানটো দীঘল আহিছে এতিয়া নতুন কৰি। চুলিখিনি বহুত গ'ল, গুড্ডু হোৱাৰ পিছতে চুলিখিনি গ'ল আৰু কাটিছোঁ। কটাৰ পিছতো আৰু এনেকুৱাই হৈ থাকে। বা গলত পৰা কৰি কাটি দিব লাগিব, তেতিয়াহে চুলিখিনি যদিহে ভাল হয় আৰু। তাৰপিছত এয়াই চুলিখিনি যতন লৈ আছোঁ, জেতুকা লৈছোঁ, তাৰপিছত আৰু চুলিৰে কিছুমান প্ৰডাক্ট লৈছোঁ, কিন্তু ভাল হোৱা নাই, গৈছে চুলিখিনি। এইখিনি আৰু মন নকৰিব, ঠিক আছে। আৰু হোটেলত সোমালোঁ, কিবা কানি খালোঁ, খাই অহালৈকে ৰাতি হৈ গ'ল, 9টামান বাজি গৈছে আৰু। তাৰপিছত আৰু ভাবিলোঁ গোটেইখিনি দেখুৱাইছোঁ আৰু ৰাসৰ পৰা কি বস্তু আনিলোঁ সেইখিনি দেখাম বুলি ভাবিছোঁ আৰু। সেইখিনি চাই লওকচোন, কেইটা বস্তু আনিছোঁ। মানে এইখন গুড্ডুক গুণগুণৰ মমা আইতাকে এইখন গিফ্ট দিলে। গুড্ডুক এইখন গাড়ী, ওচৰত গাড়ী থকা দেখি সি বহুত গাড়ী অনাৰ কাৰণে চেষ্টা কৰি আছিল, সেইকাৰণে এইখন দি দিলে। আৰু এইটো ল'লোঁ বেগ, মানে অকণমান ডাঙৰ লৈছোঁ, ডাঙৰ বেগ লৈছোঁ। মানে ক'ৰবাত গ'লে আজিকালি ল'ৰাৰ লগত মানে বহুত ডিষ্টাৰ্ব হৈ থাকে। বেগ লাগে, পানী বটল, কিবা কানি নিব লাগে, কাপোৰ নিবই লাগে, দিনটো থকাৰ কাৰণে হ'লেও কাপোৰ নিব লাগে, সেইকাৰণে অকণমান ডাঙৰ চাইজৰ আনিছোঁ। এইটো বেগ আনিছোঁ। তাৰপিছত এইটো আনিছোঁ জেকেট, মোৰ কাৰণে আনিছোঁ হা। এইটো জেকেট আনোতে বহুত তাৰমানে দুখ লাগিল, মানে এনেকুৱা দুখ লাগিল। এইটো জেকেট যেতিয়া মই লৈছিলোঁ তেতিয়া 300 টকা দাম মাতি আছিল। তাৰপিছত অকণমান দেৰি কৰিতো এই জেকেটকেইটা 100 টকাত দি দিলে, বেয়া ঠগনি খালোঁ। মানে মোৰ লগতে 300 টকাত বহুত কেইটা লৈছে, কাৰণ এইকেইটা জেকেটৰ দাম 500-600 এনেকুৱা কৰি লয়। সেইকাৰণে মই ভাবিলোঁ 300 টকাত পাইছোঁ, লৈ লওঁ জেকেটটো, কিন্তু তাৰ অকণমান দেৰি কৰি 100 টকাত দি দিলে। দুখ লাগিছে 100 টকাত পোৱাৰ পিছত এইটো। আৰু নেক্সট আনিছোঁ এইকেইটা, এই দুটা আনিলোঁ গাৰু কভাৰ, ভাল লাগিছে। এই দুটা দিলে 100 টকাত। এই 2 পিচ আছিল, 2 পিচত 100 টকা আছিল, সেইকাৰণে লৈ ল'লোঁ। আৰু আমাৰ গুড্ডুৰ কাৰণে আনিলোঁ এইটো। সৰু ল'ৰা ছোৱালীবিলাকৰ ইমানে গৰম কাৰণে বেছি ডাঠ কাপোৰবিলাক পিন্ধিব নোখোজে, সেইকাৰণে এইটো লৈ লৈছোঁ। এইটো এতিয়া পাতল, এইটো বেছি ডাঠ নহয়, সেইকাৰণে এইটো লৈ ল'লোঁ। এইটোত ল'লে 200 টকা, এই গাৰু কভাৰত ল'লে 100 টকা, এইটোত ল'লে 300 টকা। আৰু গাড়ীখন নেজানো দেই, বেলেগে গিফ্ট দিয়া বস্তু যিহেতু নেজানো। আৰু এইটোত লৈছে 150 টকা। এইখিনি আমাৰ ৰাসৰ বজাৰ। আৰু কেনেকুৱা লাগিছে জনাব। তো আজি ভিডিঅ'খিনি ইমানতে সামৰিছোঁ, ৰাসৰ ভিডিঅ'খিনি লৈ। আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব। লগতে যিসকল নতুন কৰি আছে মোৰ চেনেলত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহি থকা মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে। এতিয়ালৈ বাই বাই।